কেকে গাই নহয় এইফালে চা তই লেলি নেকি বেলেগ ক'ব লৈছো ষ্টাৰ্ট বন্ধ হৈ যায় বাৰ্থডে বয় অ অ So hi guys, what's up? কি খবৰ সকলো আশা কৰো সকলো ঠিকে আছে আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল দীপাংকৰছ ভ্লগলৈ আৰু আজি ডাঙৰ কথাটো হৈ গ'ল যে আজি আমাৰ গোসাঁইৰ বাৰ্থডে মানে ডাঙৰ বাৰ ল'ৰাটো আৰু আজি আমাৰ দেউতাৰ বাৰ্থডে সেইকাৰণে আজি চাগে অকণমান কেক চেক কটা হ'ব সেইটোৱে আৰু লগতে এতিয়া যাওঁ মানে দেউতাক মই উইচ কৰাগৈ নাই দেউতাক মই উইচ কৰোঁ গৈ পেলাই ঠিক আছে দেখুৱাম আৰু ভোকো লাগিছে অকণমান শুই উঠি অলপ আগত আহিছোঁৱে 9টা বজালৈ কালি ভিডিঅ' এডিট কৰি আছিলোঁ শুই উঠা দেৰি হৈ গ'ল সেইকাৰণে আজি জেঠৰ 2 তাৰিখ হেপী বাৰ্থডে মাই ফাদাৰ মাই দেউতা ধন্যবাদ অথনি মহিমা কি ক'লে মা খাইছে কৈছো তাৰো আজি নহয় নেকি অঁ চাহ খাই আহি গ'লোঁ এতিয়া কামটো হৈ গ'ল গাত ধুব লাগিব আৰু দাড়িখিনি বহুত বাঢ়ি আছে ন মোৰ বেছি বাঢ়ি আছে দাড়িখিনিও কাটিবলৈ আছে খালি আজি নাকাটো বেলেগ দিন কাটিব লাগিব এতিয়া গাটো ধুই পেলাই ভিডিঅ'টো আপলোড কৰিবগৈ লাগিব কালিৰ ভিডিঅ'টো বনালোঁ মানে তাৰপিছত আপলোড কৰিবগৈ লাগিব কালুৱাহঁতৰ ঘৰত তাৰ পৰা যাব লাগিব টাউন কেক আনিব আছে 2টা আনিব লাগিব চাগে 2টাই আনিম এটা দেউতাৰ কাৰণে এটা আমাৰ পোৱালিটোৰ কাৰণে গোসাঁইৰ কাৰণে তাকে যাওঁ ফাৰ্ষ্ট গাটো ধুই আহোঁগৈ হ্যাপি বার্থডে থ্যাংক ইউ Oh, okay. Happy birthday. Happy birthday. Deh, sekta deh. Kya kamu happy birthday kasih? Thank you ya kak. Ki. Kalau metanju sana tanju. Mana? Kalau metanju sana tanisu. Kok kali? হ্যাপি বার্থডে Eh. Tule cake ani lo pahari kello hoy. Nanti kan bi. Dukan বন্ধ কৰিলে বোলে Nanti kan bi. দোকান বন্ধ কৰিলে নহলে কি ক'ব আজি শনিবাৰ দোকান নুখুলে আমি বনাম কই Ki. আমি কত বনাম দোকানে কোনে বনাব কই দিয়া Deta. দিয়েছে কেইটা বনাইছে আজিলৈকে কেইটা বনাইছে দেউতাই এটা বনাব বনাইছে। দেউতা পেটটো নিচিনা হ'ব কেকটো এইটো Deta. কি খাবি আজি বাৰ্থডে Cake kham juice ta kham hola. আৰে আমাক কি খুৱাবি তইতো খাবি আমাক কি খুৱাবি Cake kham অঁ juice kham. আৰু Ho jabo. সিমান গানে এই এনেকৈ নহ'ব নহয় Bhat kham mangkho kham. কি মাংস Bola. ব্ৰইলাৰহে খুৱাবি হে এতিয়া যাওঁ ভিডিঅ'টো আপলোড কৰি থওঁগৈ কালুৱাহঁতৰ ঘৰৰ পৰা তাৰ পৰা যাব লাগিব টাউন একেছে ওলাই লৈছোঁ আৰু সেইকাৰণে যাওঁ গৈ আহোঁগৈ আগত বৰ ডাৱৰীয়া বৰষুণ নিদিলে হৈছে আৰু যদি বৰষুণ দিয়ে গাড়ীত যাব লাগিব যদি বৰষুণ নিদিয়ে তেতিয়া যাম বাইকত কেইটা বজিলে জানো টাইম দেৰি হ'ল নেকি চাগে ঠিক নাই ভিডিঅ' আপলোড কৰি আহি গ'লোঁ এতিয়া টাউন যাব লাগিব তাৰ কাৰণে ভাত কেইটামান খাই লওঁ ভোক লাগিছে ভাতৰ লগত কি আছে যে মায়ে ভাত বাঢ়ি আছে বাৰু কোনো খোৱা নাই নেকি এয়া চয়াবিনৰ চাটনি দেই এয়া আম মোক নাই এয়া ভাতকেইটা খাওঁ তাৰপিছত টাউন যাবগৈ লাগিব কেক আনিব কেক এতিয়া লগত আছে আমাৰ কালুৱা আৰু কেবিটা আগত মাংস আনিবলৈ আছে আৰু কেকো আনিবলৈ আছে আগত সেইকেইটা বস্তু আনি লওঁ তাৰপৰা বাহঁতালৈ যাব লাগিব মাংস দিবৰ কাৰণে মানে পইচা দি থৈ গৈছিলে মাংস আনিবৰ কাৰণে মাংসটো লৈ পেলাই ডাইৰেক্ট বাহঁতৰ ঘৰলৈ যাম আহিছে নি মাংস ল'বলৈ পাই গ'লোহি মটন ল'ব লাগিব মটন দেউতাই ফোন কৰিছিলে নি দেউতাই ফোন কৰিছিলে ৰাতিপুৱা
ডিজাইন ফুকন দিব পাবা ডিজাইন ফুকন দিব পাবা কলা ভাই এই भाई सिलसिलिया আহিছে দে মাংস লৈ হৈ গ'ল এতিয়া যাওঁ কেকটো ল'বলৈ আছে আৰু চিকেন অলপ ল'বলৈ আছে কেকটো ইয়াৰ পৰা ল'ম 7-11 কেকটো খাবলৈ টেষ্টি হয় বাৰু দেই পিছত নকওঁ ভাল হয় খাবলৈ বাকীবিলাক কেকতকৈ মানে ভাল পাইছোঁ মই খাই পেলাই হয় এতিয়া এইটো লৈছোঁ ব্লেক এক্সটিক ব্লেক ফৰেষ্ট কেক এইটো কৰিব লাগিব লিখি দিব লাগে দেউতাৰ কাৰণে এইটো লৈছোঁ এই কেকটো ভেনিলা হয় ফ্লেভাৰ বাকী আৰু পোৱালিৰ কাৰণে লোৱা হ'ল বাৰু লোৱা খাওঁ এটা ল এতিয়া নিব কৈছে মায়ে আৰু চকুৱা পায়স বনাবৰ কাৰণে বোলে এতিয়া বিচাৰি ফুৰিছোঁ পোৱাই নাই আমি ক'ৰপৰা নিব কৈছিলে জেল মাৰ্কেটৰ ওচৰৰ পৰা চাৰে গম পাব লিফ লৈছে খোজটো ভাল হৈছে দিয়ক বলক আহক চা আৰে ধুনীয়া খোজকাঢ়ে কেতিয়াবা ৰেম্পত খোজকাঢ়ি আমাকে বিদায় আচ্ছা দেখাই দিওঁ নহয় ক'ৰবাত কোনোবা ছোৱালী যদি পচন্দ কৰিলে কি কমেণ্টত যদি কওঁ বা কি ধুনীয়া লাগিছে খোজটো মই ফিদা হৈ গৈছে এনেকৈ যদি কয় ল'ৰাটো দুটা ল'ৰা ছোৱালী ল'ৰাটো চাওক না কি কৰি আছে বোলো আৰে আৰু চকুৱা আছে নে কোনটো আৰু চকা কোনটো এইটো এই পায়স বনাই কোনটো হয় পায়স বনাবলৈ লাগে বুজিছো কোনটো ফোন কৰ 2 কেজি লাগে কেইটকা কেজি 80 টকা এতিয়া আৰু চকুৱা দুটা আছে এটা বগা এটা ৰঙা ঠিক আছে ইয়াৰ 2 কেজি ৰঙাটো অঁ চলো এইটো মুখে দি দিয়া না কি হয় মুখে দি দিয়া না No. 2000 আৰু বহাইলো 12000 ই দিয়ক নালাগে মোক 12000 টকা দিয়ক 12000 এই দিয়ক না নালাগে চলাব পাৰিব আপুনি ই আপেলটো দেখিলে আছে মোৰো দিছোঁ লওক 55,000 20,000 দিছোঁ দিবা নাই সেইটো কথা এইটো লওক 20,000 অফাৰ এক্সচেঞ্জ অফাৰ এইটো লওক 20,000 20,000 দিয়ক ইনষ্টলমেণ্টত দি থাকিম বোলে চিম টিম উলিয়াই নেকি এতিয়া কোন লেখা বেগ এইটো বেগ পেনেল লগাই থোৱা আছে সেইকাৰণে তেনেকৈ আছে কেইটকা হ'ল দিয়া 10 টকা কমাব নেকি আমি বাইকত যাম বাৰ্থডে খাবলৈ ৰাতি বৰষুণ কাৰণ আমাৰ গাড়ীখনত নোজোৰে সেইকাৰণে একচুৱেলি ভালেই লাগে কিটো লাগে না বাইকত গৈ আপুনি মই যাম তেতিয়া আপোনাৰ পচন্দ হৈছে নে মানুহটো বাইকখন নহয় এইবিলাকে পচন্দ হয় ফলছে ঘূৰি দিলে ন বাইকখনৰ পকৰটো আপুনি চোৱা নাই মানুহটোৱে পকৰটো হৈ যাব এইটো এতিয়া মাংসটো ল'বলৈ আছে মানে মাংস চিকেনটো ল'বলৈ আছে ব্ৰইলাৰটো মাংস
চিকেন ব্ৰইলাৰ মানে ব্ৰইলাৰ ল'বলৈ আছে আৰু সেইটোৱে বুজাই বুজিছে আৰু 3টা ল'ব মাংস চিকেন ব্ৰইলাৰ এইটো পাঠা কথা ল'লোঁ লিচু খাব দেই লৈছোঁ গছ আছিলে এতিয়া বজাৰ পৰা ল'ব লাগক বোলো না কেনেকুৱা কৰে আমাৰ এতিয়া একচুৱেলি কথা এটা হ'ল অথনি মোৰ ওচৰত মানে কেছ নাছিলে সেইকাৰণে মই কাৰ্ডখন লৈ গ'লোঁ কেক কিনিবৰ কাৰণে আৰু কাৰ্ডটো চুৱাইপ কৰিব গ'লোঁ তাত ক'লে কি কাৰ্ডটো চুৱাইপ নহ'ব বোলে আপোনালোকে কেছ দিব লাগিব তো প্ৰব্লেমটো হৈ গ'ল কি মই কেছ দিয়া নাছিলোঁ কাৰণে মই ইয়াৰ পৰা কালুৱাৰ পৰা মই পইচা লৈ 1000 টকা আছিলে আৰু ইয়াৰ এতিয়া ভোক লাগিছে আৰু মোৰ ওচৰতো কেছ নাই অনলাইনো মোৰ ওচৰত পইচা নাই তাৰপিছত এতিয়া প্ৰব্লেমটো হৈ গ'ল কি মানে ভোক লাগিছে পইচা দিবলৈ নাই সেইকাৰণে এতিয়া বিঅ'চিলৈ যাম তেলটো ভৰাই পেলাই চাগে আৰু এক্সট্ৰাকৈ মানে 500-1000 মান টকা উলিয়াই ল'ব লাগিব তাৰপিছত খাবলীয়াক দিব লাগিব মানে নহ'লে খেলটো গোটেই খেলি মেলি হৈ গ'ল মানে আমাৰ নাখা বুলি কৈছিলোঁ হয় ভোকটো মোৰ লাগি গ'ল ৰ'লটো দেখি পেলাই ভোক লাগিছে সেইকাৰণে মই খাই দিওঁ এটা চিকেন স্পেচিয়েল ৰ'ল এটা ইটো ল'লে বাৰু তাকে মই খাম এতিয়া অৰ্ডাৰ কৰি দিছোঁ মই এটা জাজ নকৰিব দেই ই বুলি খাই থাকে খোৱাবিলাকে দেখা দিব যে মই এনি টাইম মই ভাবিছোঁ চাগে এইটো বুলি খায়ে থাকে এনি টাইম খাই থাকোঁ বাৰু তেওঁ ইমানকৈ নাখাওঁ এতিয়া খাবলৈ মন গৈছে কালি বহুত দিনৰ মূৰত বাই কেনেকুৱা কাট কৰি ৱাও হৈ গ'ল গৰাহী পাই গ'লোঁ আমি এতিয়া মাংসটো থৈ পেলাই আকৌ আধা কেজি যোনটো মাংস আছিলে সেইটো থৈ লওঁ তাৰপিছত বাকী 2 কেজি মাংস এটা লৈছিলোঁ ছাগলী মাংস এটা সেইটো বাহঁতৰ ঘৰত দিব যাব লাগিব আৰু কেকটো আছে থ'বলৈ ভেনিলা কেকটো এতিয়া কোনটো কেক জানো এতিয়া কোনটো ভেনিলা কোনটো হ'লে সেইটো পাহৰি থাকিলোঁ নহয় এটা চেম হয় নাই হয় সেইটো মইহে ভৰাই দিছিলোঁ মই ভৰাইছিলোঁ হয়তো মোক ৰিচিপ্টখন দিওঁতে হয় যদি পৰি আৰু নহ'লে নাই এতিয়া আহি আছোঁ আমি বাহঁতৰ ঘৰলৈ মাংসটো দিম আৰু তাৰপিছত কেকটো থ'বলৈ আছে সিমানেই আৰু বাকীটো বেলেগ কাম নাই আমাৰ এতিয়া এতিয়া কেকটো আনিবলৈ পাহৰি থাকিলোঁ নহয় গোসাঁই নালাগে হ'ব হ'ব লগোৱা নাই বেলুনে লগোৱা নাই ফুলাকে লগাকে আকৌ যা দাঁত বিষ কোনফালে বিষাই আছে কোনটো দাঁত কেলে চকলেট খাই হ'বই তেনেকুৱা হয়তো একে গাই নহয় এইফালে চা তই ল'লি নেকি বেলেগৰ পৰা লৈছো ষ্টাৰ্ট বন্ধ হৈ যায় গোটেই পল খুলি দিলি তই এক্সপ'জ কৰি দিছে এক্সপ'জ কৰিছে গাড়ী ইয়াত বতাহটো হেভি দিলে জান পাওঁ গেটটোৱে বেকাৰ কৰি দিলে বতাহে বেলেগ ধুমুহা আহিলে আজি কেক কাটিব আমাৰ গোসাঁই হেপী বাৰ্থডে নিতো মুখত গ্লিটাৰ স্লিটাৰ লগাই ইয়াত হেৰিটো আছে তাকে মাংসটো দি লওঁ যাবগৈ লাগিব ভাগৰ লাগিছে ভাগৰ লাগিছে ঘৰটো অলপ আগত আহিবা পাই গ'লেহি মুখাকেইটা ভালকৈ ধুলোঁ আৰু এতিয়া কেকটো কাটিব লাগিব দেউতা ঘৰত তাৰপিছত যাব লাগিব গোসাঁইহঁতৰ ঘৰলৈ নামটো পঢ়াই যাওঁ মানে গোসাঁই বুলি মাতো তাৰ এতিয়া নামটো হৰ্ষিত প্ৰিয়ম এইফালে এতিয়া কেকটো এইছোঁ আহিছোঁ কি দে বাইট দে চুনচুনি মায়ে বাইট মাৰিব অলপ দেৰি পিছত খাম এই বাৰ্থডে বয় এইবোলা এইটো এনেই যাব কেলে নহয় আহা এই ধৰ জ্বলাবলৈ আছে ওলাই ল'ব নালাগে খাব কৰিব নোৱাৰো দেই তামোলখন হ'লেও নেপেলাই তই আকৌ সেইটো কেলে এটা টোপনি গ'ল বোলে মম্বাক পালে তেতিয়া গালি দিব নহয় কেক কাটিলে তো তাত কাটিবি মই কাটিবলৈ কোনোবা শুইছে খান্দিছে বুলি কেক কাটি দিলে এটা মই এনেকৈ যাম দেই এনেকৈ মই এনেকৈ
এইফালে নামি নামি দিয়া খোৱাই না খোৱাই না নামি দিয়া তামোল কৰিব তামোল কৰিব তামোল কৰিব নহ'লে কেকত Happy birthday to you. Happy birthday to you. Happy birthday dear Devda. Happy birthday to you. ককা খাই দে ককা খাই দে। ককা কৰিব যাওক তই ইমান তত থাকিলি বেছি নাখাতে অকণমান খাম তুমি এনেকে খোৱা সময় এনেকে খোৱা যায় বাৰু অকণমান খোৱা তামোল তো ধুনীয়া লাগিছে দৈ আছে লাগিলে খোৱাবলৈ যে তুমি আগত মাক খোৱা আকৌ দে বোলে আমিতো নোৱাৰো অকণমান বেছি নাখাওঁ ধুনীয়া কেকটো কিন্তু ভাল হয় দেই পিং নকৰিবি নকৰিবি দে পিং চা মাৰ খাবি কি হ'ল তোৰ ভিডিঅ'টো হ'বই আৰু এখন কি হ'ব কি মই ভিডিঅ' কৰি আছো দিয়ক মই এনেকৈ হেৰি কৰি ল'ম ইয়াত খাই নিদিবা কি হ'ল কোনে কৰিলে নিজে কৰিলে নেকি মাৰে এনেকে বোলে সানি যাওঁ বোলে মই বেয়া নহয় এনেকে থাকিব লাগে আজি এতিয়া ছেভিং ক্ৰীম নলগালেও হ'ব ডাইৰেক্ট দাড়িটো খোৱালেই হ'ব চ' এতিয়া যাম গোসাঁইহঁতৰ ঘৰলে দেই তাতো কেকটো কাটিবগৈ লাগিব ভাতটো খাবগৈ লাগিব এইবিলাক কি কৰি আছ হে পতিয়াই চোৱাবিলাক নগ'লে আৰু ডাঙৰ হ'ল আমি আহি পাই গ'লোহি এইফালে খঙাই আছে অকণমান দেৰি হোৱাৰ কাৰণে কি হৈছে এয়া বাৰ্থডে বয় এণ্ট্ৰি বেলেগ এটা দিলে দেখোন আকৌ গুচি গ'ল আমি আহিছোঁ বাইকত আচলতে মেইন কথাটো হৈ গ'ল কি গাড়ীত জেগা নজৰিলে সেইকাৰণে তেলো আৰু মই বাইকত আহিছোঁ কি বনালি ধুনীয়াকৈ বনাইছে নে মই কোৱাৰ আগতে কি হৈছে আহিছোতো নহয় আছো নি লেট আহিছোতো বাইকত আহিছো বা তোৰ ল'ৰাৰ বাৰ্থডে বুলি বাইকত আহিছো ৰাতিখন ধূলি খাই তাকেতো কৈছো খাই দিলি নহতি হে আমি খাবলৈ আছে হয় নি অঁ একো কথা নাই এইবোৰ নোৱে পোৱা নাই ই হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ এখন জেৰাতে আঁতৰাই পেলালি হেপী বাৰ্থডে অঁ মাক খোৱা কেনেকুৱা ধুনীয়া হয়নে জেৰা এখন ভাতটো খাই দিলো ইমানে ভোক লাগি আছিলে যে ভাতটো মানে খোৱা ভিডিঅ'টো দেখাব নোৱাৰিলো কি খুৱাইছিলে সেইটো থাকি গ'ল মই কৈ দিছো শুনিলো আপোনালোকে খুৱাইছিলে এইবিলাক নুশুনিব পদা কৰা বস্তু মই নকৰো পাতিছে মুখত পাতিছ কেলে তই পাতিছ চিকেন আছিলে তাৰপিছত আছিলে মটনটো বোলে খাই বেয়া লাগিলে মই মটন নাখাওঁ পানী হ'ল বোলে আৰু মটনটো ভিনদেউ বনাইছিলে কোনে বেয়া পাতিছে মই মোৰ বৰ্তমান পাতি থৈ গ'ল পাতি থৈ গ'ল আৰু সেইকাৰণে আমি চিকেনটো বায়ে বনালে ভাল হ'ল খাবলৈ ভাত আৰু চিকেন আছিলে তো সেইকাৰণে খাই কৰি হৈ গ'ল এতিয়া ঘৰ যামগৈ চাগে অকণ বহি লওঁ খালি তাৰ আগত বাইকত যাব লাগিবতো বতৰটো ডাৱৰীয়া হৈ আছে বৰষুণ পালেতো চেচে আৰু সেয়া আমি আহি ঘৰ পাই গ'লোহি কিন্তু আমাৰ মাহঁত আহি পোৱাহি নাই লাহে আহিছে নে আমি স্পীডত আহিলোঁ গম নাপালোঁ কিন্তু আমি 40-60 ইমানটোহে আহি আছিলোঁ আৰু এতিয়া ৰখি আছোঁ গেটত তলা মাৰি থৈ গ'ল সেইকাৰণে বাহিৰতে আৰু আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব লাইক কৰিব
শ্বেয়াৰ কৰিব কমেণ্টো কৰিব লগতে ছাবস্ক্ৰাইবটো দবাই দিব নতুনকৈ আহিছে যদি হ'ব এনেকৈ য়েছ তাকে ঠিক আছে বাই বাই